হাই বন্ধুসকল, অলৰাউণ্ডাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ 5টা সাঁথৰ। এই সাঁথৰ কেইটাৰ উত্তৰৰ বাবে আপোনালোকক 15 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে উত্তৰটো কমেণ্ট কৰি জনাব। আজিৰ প্ৰথম সাঁথৰটো হৈছে জলত চৰে, স্থলত মৰে, আনন্দত সকলোৱে ভোজন কৰে। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰ দিয়া প্ৰথম 5 জনৰ নাম অহা ভিডিঅ'ত উল্লেখ কৰা হ'ব। সেই গতিকে আপোনালোকে যাতে শুদ্ধ উত্তৰটো দিয়ে। শুদ্ধ উত্তৰটো হৈছে মাছ। দ্বিতীয় সাঁথৰটো হৈছে অ' আই মৰম জান কি প্ৰাণীৰ পিঠিত নাম। আপোনালোকে উত্তৰটো কমেণ্ট কৰি জনাব। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে কুমজেলেকুৱা। 3 নম্বৰ সাঁথৰটো হৈছে অলং দলং চা মাজৰটো নকওঁ যা তাৰ শেষৰ তুলি উত্তৰটো কি? উত্তৰটো কমেণ্ট কৰি জনাব। টাইম ষ্টাৰ্ট। উত্তৰটো হৈছে ছাগলী। 4 নম্বৰ সাঁথৰটো হৈছে পোহৰ দিও জোনবেলি নহয়, তেজ শহু মহ-মাখি নহয়, কোৱাচোন কি মই? উত্তৰটো কমেণ্ট কৰি জনাব। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে চাকি। 5 নম্বৰ সাঁথৰটো হৈছে মাটিৰ তলৰ বগা বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি। উত্তৰটো কমেণ্ট কৰি জনাব। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে নহৰু।